ৰাস্তা কাটিলে কাটিলে এই তলক দেখিলে যে মাথাটো চুটি যায় বে বৰ মুস্তাদি মাৰা নহয় হ'ব ইয়া আজি আদি মুখে পকাই ব্ৰাছ কৰিম বল 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 আন্টি বহিছো বুজিছ তহঁতে মোক জান্তি জান্তি মাৰি থাকিবি দেই মোৰ নামটো হ'ল JLB মানে জীৱনলাল বৰুৱা আজি মোৰ হাতটো বৰ বিষাই আছে ঐ কিয় আজি টাউনলৈ গৈছিলো এই গৈ দেখিলো এই বুঢ়া এটা গুণ্ডা সিহঁতে মানে আগুৰি ধৰিছে মাৰিবলৈ তাৰপিছত মই গৈ এই ষ্টেণ্ড দিলো বাইকখনৰ গৈ পেলাই গৈ মই ঘুচিয়ালো গুণ্ডা গৈ পলাল বুঢ়াই কৈছে বাপু তোমাৰ কাম কাণ্ডখন দেখি মই বহু সন্তোষিত হলো বুজিছা উপহাৰ হিচাপে বোলে এই ছাগলীটোকে দিছো ছাগলী বোলে বাপু ছাগলীটো পুহিবা পুহিব দিছে 300 কুইণ্টেল কি সেইকাৰণে ছাগলীটো টানি টানি হাতটো বিষাই গৈছে আমাৰ ককাৰ দেই এজনী মানে বৃহৎ ক্ষীৰতী গাই আছিল সেই ক্ষীৰতী গাইজনীৰ নেগুৰৰ পৰা শিঙলৈ যাবলৈ এদিন এৰাতি আমাৰ দেউতা মানে আমাৰ ককা দিনত এটা ককা বৃহৎ ঢোল আছিল সেই ঢোলটো এটা মূৰৰ পৰা আনটো মূৰলৈ যাবলৈ 3 ৰাতি লাগিছিল 3 দিন 3 ৰাতি লাগিছিল সেই ঢোলটো যে বনাবলৈ চালডাল ক'বা পাইছিলি ইমান ডাঙৰ চাল তই কোৱা নাছিলি সেই তহঁতৰ সেই গৰুটো চাল আকৌ অভাৰ উস্তাদি পালি